गुरुजी आप जनता है ना असम में किसका राज सालता है? देखिए हाँ मैं जानता हूँ कि राज किसका चलता है, लेकिन राज किसका भी हो गाना तो सिर्फ जुबिन का ही बजेगा। उसकी आवाज में जो जादू है वो किसी और में नहीं। जुबिन का गाना हमेशा दिल को একেবাৰে ৰাতিৰ গান গাওঁ। এইটো কি আচলতে যিটো পিন্ধিছে কি হয় কি বুলি ক'ব পাৰি? এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট, এইফালে বতাহ সোমায়। এইটো আমাৰ সমীৰক সুধি ল'লে হ'ল, গান লিখে যে সমীৰ। भाई एक ये कोई नॉर्मल कॉन्सर्ट नहीं, ये था जुबिंदा का जंगल। लोग जुबिंदा के लिए कुछ भी करने को रेडी थे। कोई पेड़ এইটো আকৌ নতুন কি ওলালে? অসমীয়া ভাষা ইমান বছৰ আছে দেখোন। মইতো অসমীয়া কৈ আছোঁ, এইটো স্বীকৃতি দিবলৈ কি আছে? হু চাইজ দাট? হা কোন হাৰ্টছপ? মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গ। এষ্ট্ৰলজাৰ্ছ বোৰে যদি সকলো কথা আগতীয়াকৈ জানে আমাক কিয় নজনায়? এইটো মিছা কথা। কাৰণ কেইদিনমান জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ এটা পানী তেওঁৰ নিচিনা শিল্পী নহ'লেও চলিব। আমি ক'ব খোজো ইংৰাজীত যদি কয় হু ইজ জুবিন। মই কৈ দিলো জুবিন ঘেণ্টা, জুবিন ঘেণ্টা জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই ক'লো জুবিন এটা পাগল। গোসাঁই ঘৰততো ভগৱানৰ ফটোহে থয়, তোমালোকৰ ঘৰত এই মানুহজনৰ ফটো কিয় লৈছা? কোন হয়নো? শুনা, যোনে কোনো ধৰণৰ স্বাৰ্থ নৰখাকৈ নিজৰ সৰ্বোচ্চ জনতাৰ নামত কৰি দিব পাৰে, তেওঁ ভগৱানতকৈ কোনো গুণেই কম নহয়। অসম আৰু অসমীয়াৰ বাবে তেওঁৰ যি অৱদান সেয়া কৈ শেষ কৰিব নোৱাৰি। তেওঁ আমাৰ গৌৰৱ আছিল, আছে আৰু সদায় হৈ থাকিব। তেওঁ আমাৰ জুবিন গাৰ্গ। হয়, মই এতিয়া ছিংগাপুৰত আছোঁ। বহুত ফোন আহি আছে ঘৰৰ পৰা, বন্ধুবৰ্গৰ পৰা। ছিংগাপুৰ বৰ্তমান নিশা 11 বাজি গৈছে। এই 3 কোটি 20 লাখ জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি 2জন বা 3জন মানুহ আছে তাৰ ভিতৰত এজন আপুনি। ইমানেই আপোনাৰ প্ৰচণ্ড এটা শক্তি, বিশেষকৈ যুৱ শক্তিটো আপোনাৰ পিছফালে আছে। মই চবকে গালি পাৰোঁ, মানে বিজেপিও গালি পাৰিছোঁ। মই সেইকাৰণে বম্বেত নাথাকোঁ। কেন ফিল ইট? আমি আচলতে গান এতিয়া শুনিবলৈ ভাল পোৱা হৈছোঁ আৰু গোৱাতকৈ। ভাৰতকে আমাক কি স্বীকৃতি দিব? আমি চব দি আছোঁ, আমি তেল দি আছোঁ। তোমাক লগ নোপোৱালো সকলো ঠিকে। দুনিয়াখনৰ চব বেয়া কাম কৰাৰ পিছত জীৱনৰ একদম চব বেয়া। তুমি হিচাপ ৰাখিছা কিমান গান গালা এতিয়ালৈকে? গিনিজ বুকৰ কথা আছে। গিনিজ বুকত যাব মোৰ নামটো। এজন ল'ৰা বিশাল বুলি ভাইটি এজনে, সি তাৰ ঘৰতে মানে আৰ্কাইভ বনাইছে, মিউজিয়াম। সি কালেকশ্যন কি ঘেণ্টা হ'ব তাত? জোকাবলৈ মন গৈছে। কি জোকাবলৈ মন গৈছে? কি আপোনাৰ জুবিন? আই এম এ জুবিন ফেন। और जब भी असम गया हूँ मैं, उनका एक गाना है मायाविनी। Zubeen Garg is known for holding the record of recording over 38,000 songs in
একদম প্ৰথম বিহু শ্ব' যিদিনা কৰিছোঁ দুলীয়াজানৰ এইটো মই লাইফত নাপাওঁ এতিয়ালৈকে ইমান বেছি মানুহ প্ৰথম দেখিছোঁ মই যেতিয়া মানে পানীয়ে চব যে শেষ কৰি দিব পাৰে ন পানী কথাটো হ'ল সেইটো আচলতে সেইটো ব্ৰুচলিয়ে কোৱা কথা মানে ৱাটাৰ ইজ দ্য চফ্টেষ্ট এণ্ড ইট কেন ব্ৰেক দ্য হাৰ্ডেষ্ট যিমান ডাঙৰ যিমান টান বস্তু নহওক যি নহওক আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে আমি মই ঘূৰি আহিব নোৱাৰিম আৰু যদি মই মৰোঁ আপুনি কেতিয়াবা বিয়া পাতিছে আপোনাৰ সংসাৰ বহা নাই কিয় সকলোৱে ভাল সকলোৱে ভাল ইমান জীৱ জন্তু কুকুৰ মেকুৰী সকলোকে মৰম কৰে এটা কৰিবলৈ মন নাজানে ঘৰখন মোৰ ঢেৰ ল'ৰা ছোৱালী চম্ভালিব দিগদাৰ হৈছে गुरुजी आप जनता है ना আমি সকলোকে আহ্বান জনাইছো আৰু এটা কথা আমি চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছো যে এই চামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়াৰ মই এটা কথা বুজি নাপালোঁ মোৰ কিছুমান কাম আছে মই যেতিয়া বনাওঁ ঐ ভাই তোৰ চকুত চকু পানী যায় দিছোঁ তাৰ জীৱনীটো লিখি দিলোঁ মই এইটোৱে তাৰ ডাঙৰ কথা পৃথিৱীত সন্তানৰ জীৱনী কোনো বাপেকে লিখা নাই কোনো সংগীতজ্ঞতো লিখাই নাই সেইটো জুবিন গাৰ্গৰ জীৱনী মই লিখিলোঁ অসমীয়াত নহয় আকৌ ইংলিছতো লিখিবলৈ আহিলে মোৰ आज दोस्तों सब सही जा रहा था अचानक से জুবিনে প্ৰমিছ কৰিব লাগিব যে নিজৰ যত্ন ল'ব মই মোৰ যিখন পৃথিৱী আছে মই যেনেকৈ বলি কিয় লাগে বলি নিজক দিয়া কামাখ্যা মায়ে বলি নিবিচাৰে আজি নাখাওঁ দে সৰু পাতে তোৰ হাতৰে ভাত খালোঁ কিন্তু অচিনাকি মানুহৰ লগত যিটো জমে সেইটো চিনাকি মানুহৰ লগত নজমে